এয়াতো মোৰ লোক অৰ্থাৎ সত্যলোকৰ পৰা আহিছে। তুমি এইখিনি খোৱা, তোমাৰ বহুত লাভ হ'ব। ঠিক আছে বাবা, দিয়ক। পুত্ৰ, পৰমাত্মাৰ ভক্তি কৰি থাকা, তেওঁৰ নাম লোৱা। এই মনুষ্যৰ জীৱন বাৰে বাৰে পোৱা নাযায়। হয় ভগৱান, ভক্তিটো মই কৰোৱেই। ৰাম ৰাম বুলি কওঁ, সীতাৰাম আৰু ৰাধেশ্যামৰো জপ কৰোঁ, বজৰংবলীৰ জয় বুলিও কওঁ, আৰু ভগৱান শংকৰৰ পূজাও কৰোঁ। পুত্ৰ, এই ভগৱানৰ ভক্তিৰে মুক্তি পোৱা নাযায়। তুমি এই জন্ম আৰু মৃত্যুৰ বান্ধোনৰ পৰা মুক্ত হ'ব নোৱাৰা। পৰমাত্মাই গৰীব দাসদেৱ চাহেবক এইটো বুজালে, স্বৰ্গই মনুষ্যক কেৱল ভূমিত কৰে, যাৰ বাবে তেওঁলোকে সত্যলোক প্ৰাপ্ত কৰিব নোৱাৰে। স্বৰ্গৰ জাক জমকতা দেখুৱাই মানুহক সঁচা পৰমাত্মাৰ ওচৰলৈ যাবলৈ বাধা প্ৰদান কৰে। ভগৱান, আপুনি ক'ৰ পৰা আহিছে? পুত্ৰ, য'ৰ পৰা মই আহিছো সেয়া এক এনেকুৱা স্থান য'ত তোমালোক এই মৃত্যুলোকৰ বান্ধোনৰ মাজলৈ অহাৰ আগতে আছিলা। বাবা, মই এই সকলো লোকৰ অনুভৱ কৰিব পাৰিমনে? আচ্ছা, ঠিক আছে, তুমি এই গছডালৰ তলত বহা। হ'ব ভগৱান। গৰীব দাসদেৱে নিজৰ হাত জোৰ কৰি তাতে গছৰ তলত বহি পৰে। জীৱিত বাবাৰ ৰূপত অহা কবিৰ পৰমেশ্বৰ দেৱে বালক গৰীব দাসদেৱক নাম দীক্ষা দিয়ে আৰু গৰীব দাসদেৱৰ মূৰত হাত বুলাই দিয়ে। যেতিয়াই বাবাজনে হাত বুলালে, গৰীব দাসদেৱৰ আত্মা বাহিৰলৈ আহিল। গৰীব দাসদেৱৰ আত্মাই বাবাক প্ৰণাম জনালে। প্ৰণাম ভগৱান। ব'লা গৰীব দাস। পৰমাত্মাই গৰীব দাসদেৱক গণেশৰ ৰূপ, ব্ৰহ্মাৰ ৰূপ, শিৱ ৰূপ, বিষ্ণু ৰূপ, ব্ৰহ্ম ৰূপ, ধৰ্মৰায় ৰূপ সকলো ঠাইলৈ লৈ যায়। তাৰপিছত পৰমাত্মাই গৰীব দাসদেৱক 12 নম্বৰ দুৱাৰৰ সিপাৰৰ সঁচা সত্যলোকলৈ লৈ যায়। আনফালে গৰীব দাসদেৱৰ শৰীৰ সেই গছৰ তলত আত্মা অবিহনে